নমস্কাৰ, ৰামচন্দ্ৰ টেক্সটাইল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম এজন সফল মীন পালনৰ ওপৰত। এয়া চাওক কিদৰে টেংকিত মীন পালন কৰি আগুৱাই আহিছে। আপোনালোকে এই ভিডিঅ'টো চালে বহুতো উৎসাহ পাব। আপোনালোকৰ যদি ফিচাৰী নাই, এইদৰে টেংকিত মীন পালন কৰি আগুৱাই যাব পাৰিব। আপোনালোকেও আহক, আপোনালোকেও কৰে যদি এইদৰে কৰক আৰু আগুৱাই যাওক। যদিহে আপোনালোকক এই এনেকুৱাৰ চাইনামাগুৰ, হাইব্ৰিড কাৱৈ, গাছ কাপ, ৰৌ মিকাৰ, চন্দা এনেকুৱাৰ পোনা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকৰ লাগতিয়ালবোৰ লৈ যাব পাৰিব। আৰু ভিডিঅ'টো চাওক কিমান ধুনীয়া লাগে। এই টেংকিটোত 1 লাখ পিচ আছে চাইনামাগুৰ। আপোনালোকক লাগে যদি লৈ যাব পাৰিব। এয়া চাওক মাছৰ ওপৰত মাছ আছে। এয়া কিমান মাছ আছে চাওক আপোনালোকে। এয়া ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে বেল আইকনটো প্ৰেছ কৰি দিব। এয়া চাওক এটা ভাল লগা দৃশ্য। আপোনালোকে চাই আগুৱাই আহক। এয়াই যিকোনো পোনা লাগিলে আপোনালোকে লৈ যাব পাৰিব। আপোনালোকক আৰু নেক্সট ভিডিঅ'টো দেখুৱাম, ভালকৈ দেখুৱাম। ধন্যবাদ।